নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱযানী আজি আমাৰ চেনেলৰ এটি অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি সহজে চাদৰত কেনেধৰণে দহি গাঁঠিব পাৰোঁ তাক দেখুওৱা হৈছে। তাৰ বাবে আমি দুটা সূতা ব্যৱহাৰ কৰিছোঁ। যিহেতু ইয়াতে গুণা বুটাসমূহৰ মাজত কোলা কোলাকৈ মিনা কৰাৰ দৰে আছে, সেইকাৰণে মই কাপোৰযোৰ উজ্জ্বল কৰি তুলিবৰ বাবে কোলা সূতাটোকে দহি গুঠিবৰ বাবে ব্যৱহাৰ কৰিছোঁ। আৰু তাৰ লগতে কাপোৰৰ যিটো ৰঙৰ সূতা তাক মই দহিকেইটা লগাই যাবৰ বাবে ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি যিখিনি দহি বাতিবৰ বাবে সূতা লৈছোঁ, সেই ক'লা সূতাখিনি মই 50কৈ পাক দি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি পাক দি ল'ব পাৰে। আপোনালোকে যেনেদৰে ভাল পায়। মই অকণমান মিহিকৈ ভাল পাওঁ, সেইকাৰণে মই দহিখিনি মিহি হ'বৰ বাবে অকণমান কমকৈ লৈছোঁ সূতাখিনি। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কৈছোঁ দহি গুঠিবৰ বাবে ব্যৱহাৰ কৰা সূতাখিনি মই দুডলীয়াকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ নিজৰ কথা, আপোনালোকে নিজৰ পচন্দ মতে দি ল'ব পাৰে। 4ডালো দিব পাৰে বা 2ডালো দিব পাৰে। এয়া মই এতিয়া গাঁঠি লৈছোঁ, 3টা গাঁঠি দিব লাগিব। তাৰপিছত আকৌ যিখিনি আমি থুপি লগাবৰ বাবে ব্যৱহাৰ কৰিছোঁ, সেই সূতাখিনিত আকৌ 3টা গাঁঠি দিব লাগিব। তাৰপিছত এতিয়া বাওঁ চাইডে আমি 3টাকৈ পাক দিম, তেতিয়া দহিটো সৰি নাযায়। এতিয়া আমি এটা নিৰ্দিষ্ট জোখত কাটি দিম। চাওক কিমান সহজতে আমি থুপি লগাব পাৰোঁ। হ'ব, কাটি দিম।